বন্ধু দেই কিয় লাজ কৰিছা মই বন্ধু বিশেষত্ব কৈছোঁ মই যেনেকৈ গছ বন লতা ভাল পাওঁ মোৰ বন্ধুও ভাল পায় আৰু তেওঁ আজৰি পথ কি কয় জানেনে বন্ধুসব এনেকুৱা গছ এই মেগনি গছ অকণ দামী আৰু মান বিশিষ্ট গছ ৰুইছে তেওঁ বাৰীত যথেষ্ট আৰু মই দেখোঁৱেই তেওঁ চোতাখনৰ আগফালে দুটামান পুলি লৈ ঘূৰি ফুৰে দেখোঁ পায় বাৰী বহুত এখনেই নহয় গছ পুলি ৰুই খুব ভাল পায় এই যে বন্ধু এতিয়া তুমি ৰুলা এই গছকেইজোপাৰ বিষয়ে মই বন্ধু কৈ দিয়াচোন বৈশিষ্ট্য কি গছ মেগনি গছ অঁ মেগনি গছ আপোনাৰ কাঠৰ কাৰণে ব্যৱহাৰ বিশেষকৈ হাৰমনিয়াম গিটাৰ এইবিলাক বনোৱা হয় আৰু দামী দামী ফাৰ্নিচাৰ বনোৱা হয় হয় আৰু আপোনাৰ ফলো লাগে 5 বছৰ মূৰে মূৰে এবাৰ ফল দিয়ে 1 কেজি ফলৰ দাম আপোনাৰ 1000 টকা আৰু কিন্তু এই ফলজোপা আপোনাৰ 5 বছৰত এবাৰহে গুটি দিয়ে কেনেকুৱা তুমি খাই পাইছা নি মই খাই পোৱা নাই বাৰু কিন্তু মই নেটত চাই পেলাই যিটো পাইছোঁ সেইটোৱে কৈছোঁ আপোনাক এই গছজোপা মেচিয়ৰ থওঁতে কিমান দিন লাগে মানে পুৰা পূৰ্ণবয়স্ক মানে কাটিব পৰা হ'লে 12 পৰা 15 বছৰ কাটিব পাৰি তেতিয়া কাটিব পাৰিব আৰু এয়া বজাৰ পাইছা নি ব্যৱস্থাত ইয়াৰ পৰা তোমাৰ গছ নিব নেকি নাই এইটো বজাৰ আপোনাৰ বজাৰ কাৰণে চিন্তা কৰিব নালাগে কিবিত আপোনাৰ 4000 4500 অঁ তেনেকুৱা 1 কিবি কাঠৰ দাম হয় অঁ অঁ মোৰ লগৰ পিংগুৰ এখন বাৰী তেওঁ বাৰীখনত প্ৰায়খিনি আমাৰ ঘৰত লাগিবলগীয়া ব্যৱহাৰ হোৱা বন আপুনি পাব এই মহানিমৰ পৰা ধৰি তেজপাত সৰুৱে বেঙেনা বগৰী উন্নত জাতৰ গোল নেমু জলফাই কৰ্দৈ টেঙা মানে কেওফালে তেওঁ যিখিনি মানুহৰ জীৱনত লাগে সদ্যহতে ব্যৱহাৰ হোৱা গছ বন লতা আমলখিৰ পৰা ধৰি অমৰাৰ পৰা ধৰি সকলো ৰোৱা দেখিছোঁ আপ্লুত হয় তেওঁৰ পৰা আমি আদৰ্শ এজন যুৱক আমি তেওঁ এয়া বাৰীয়ে নহয় তেওঁ এনেকুৱা বাৰী হয়তো আৰু 3খনমান আছে মই এদিন সেয়াও পৰিদৰ্শন কৰিম পিংকু আমাৰ কাৰণে এজন আদৰ্শ যুৱক সকলোৱে তেওঁক এই প্ৰকৃতি প্ৰেম গছ বন লতাক ভাল পোৱাৰ এইটো আমি সকলোৱে গ্ৰহণ কৰা উচিত